নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোলৈ স্বাগতম অনলাইন জব ইন আসাম ইউটিউব চেনেলটোলৈ আপোনালোকে যদি 2020 চনৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ বাবে এপ্লিকেশ্যন কৰিছিলে তেনেহলে আপোনালোকে কেনেকৈ সেই এপ্লিকেশ্যনখন আপোনালোকে ভেৰিফাই হৈছে নে ৰেজেক্ট হৈছে আপোনালোকে কেনেকৈ চাব তেনেহলে মই আজি আপোনালোকক ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ দেখাম তেনেহলে বলক আজি ভিডিঅ'টো আৰম্ভ কৰো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে লৈ এটা ৰিকুৱেষ্ট যদি আপোনালোকে মোৰ চেনেলটো নতুন বা আপোনালোকে যদি এতিয়াও মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে এতিয়া সাবস্ক্ৰাইব কৰি লওক অনলাইন জব ইন আসাম ইউটিউব চেনেল আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাব যাতে মই আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে তেন্তে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আপোনালোকে আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব নহলে আপোনালোকে ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি ল'ব তাৰ পিছত ক্ৰোম ব্ৰাউজাৰটোৰ সাৰ্চ বাৰত আপোনালোকে টাইপ কৰক rs.reportingnice.in বুলি তাৰ পিছত ক্ৰোম ব্ৰাউজাৰটোৰ থ্ৰী ডটত আপোনালোকে ক্লিক কৰি ডেস্কটপ সাইটটো টিপ মাৰ্ক কৰি লওক তাৰ পিছত এনেদৰে পেজ এখন খোল খাব তাৰ পিছত আপোনালোকে এপ অপচনত যাওক এমএছ ৰিপোৰ্ট দেখছে আপোনালোকে তাৰ পিছত আপোনালোকে 3 নম্বৰ অপচনটো যাওক ভেৰিফাই ৰেজিষ্টাৰ্ড একাউন্ট ভিজিট এণ্ড ভেৰিফাইড লিংকটোত ক্লিক কৰক তাৰ পিছত আপোনালোকৰ মোবাইলত আন এখন পেজ খোল খাব তাত আপোনালোকে অল ষ্টেটৰ আপোনালোকে যোনখন ষ্টেটৰ হয় তাত সিলেক্ট কৰি আপোনালোকে ক্লিক কৰি দিয়ক তাৰ পিছত আপোনালোকে আপোনাৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰক তাৰ পিছত আপোনালোকে আপোনালোকৰ ব্লকটো সিলেক্ট কৰক তাৰ পিছত আপোনালোকে আপোনালোকৰ গাঁও পঞ্চায়তটো সিলেক্ট কৰক তাৰ পিছত আপোনালোকে দেখিছে 48 - 30 কিমান হয় আপোনালোকে এই ক্যাপচাৰ বক্সটো আপোনালোকে বহাই দিয়ক তাৰ পিছত আপোনালোকে সাবমিটত ক্লিক কৰি দিয়ক দেখিছে আপোনালোকে এই যিসকলে নতুনকৈ অনলাইন আবেদন কৰিছিলে এই সকলৰ নাম আহি গৈছে আৰু ইয়াত দেখিছে আপোনালোকে এসআই নাম্বাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ তাৰপিছত বেনিফাই নেম বেংক একাউন্ট ষ্টেটাস ভেৰিফাই হৈছে নে ৰেজেক্ট হৈছে আপোনালোকে দেখিছে ইয়া ভেৰিফাই হৈ গৈছে আপোনালোকে যদি ৰেজেক্ট হৈছে ৰেজেক্ট বুলি আপোনালোকক দেখাব যদি আপোনালোকে চাব জনা নাই আপোনালোকে মই ভিডিঅ'টোৰ ডেসক্ৰিপচনত দিয়া লিংকত গৈ আপোনালোকে চাব পাৰিব আজিৰ ভিডিঅ'টো ইমানেই যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কমেন্ট শ্বেয়াৰ আৰু অনলাইন জব ইন আসাম ইউটিউব চেনেলটোক সাবস্ক্ৰাইব কৰিবলৈ লগতে কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু মোৰ দ্বিতীয় ফাৰ্ষ্ট চেনেলটোৰ লিংক মোৰ ভিডিঅ'টোৰ ডেসক্ৰিপচনত দি থৈছো আপোনালোকে সেই চেনেলটো সাবস্ক্ৰাইব কৰক আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰক আজিলৈ সমাপ্ত জয় অসম